हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি আমি ওলালো দুইটাই এঠাইলৈ যাবলৈ মানে মোৰ জেঠাইহঁতৰ ঘৰলৈ যাবলৈ জামু কৰিলে আৰু যেহেতু আজি জেঠাই ল'ৰাটো বাৰ্থডে খে বুলি ভাবিলো আমি তাৰ কাৰণে কিবা এটা লৈ যাওঁ আৰু এয়া তাৰ কাৰণে কিবা এটা গিফট ল'বলৈ আমি সোমালো ইয়াতে দোকানতে আৰু আমি পুৰা চাই আছো আমাৰ মানে পছন্দ নহয়হে নহয় তাৰপিছত লাষ্টত ফাইনেলি আমাৰ এটা পছন্দ হ'ল আৰু তাৰ কাৰণে আমি লৈ ললো গিফট আৰু আহি পালো এয়া পেট্ৰল ডিপোত আৰু ইয়াতে তেল ভৰাই লৈছো যেহেতু তেল নভৰালে বাইকখন নচলে সেইবাবে আমি তেল ভৰাই ললো আৰু তেল ভৰাই মেলি এয়া আমি পালোহি জিয়া ভৰলি নদী আৰু নদীখন পোৱাৰ লগে লগে কি যে এটা ঠাণ্ডা বতাহ গাটো একদম ভাল লাগি গ'ল দেই আৰু যেহেতু আজি ইমানেই গৰম পৰিছিলে আৰু ৰাস্তাতে আমি পালো এয়া গণেশ বাবা আৰু তাৰপিছত আমি পালোহি নাহংকৰ দেৱালয় আৰু ইয়াতে আমি ধূপচাকি লৈ পেলাই মন্দিৰৰ ভিতৰত গলো ভিতৰলৈ গৈ পেলাই এয়া চাকি বন্তি জ্বলাই মেলি আমি আকৌ দুইটাই ওলাই আহিলো জেঠাইহঁতৰ ঘৰলৈ তাৰপিছত এয়া ৰাস্তাতে মই জুচ খাবলগীয়া হ'ল অকণমান গাটো বেয়া আছিলে তাৰপিছত এয়া আহি পালোহি জেঠাইহঁতৰ ঘৰ আহি পাই লৈ পেলাই মই একদম বাৰ্থডে বয় বিচাৰি পেলাই তাক গিফ্টটো দি ল'লোঁ তাৰপিছত দি লোৱাৰ পিছত জেঠাই আমাক এয়া খাবলৈ দিলে প্ৰসাদ মোৰ প্ৰিয় বস্তু দেই মই মানে খুবেই ভাল পাওঁ এইটো খাই তাৰপিছত আৰু এয়া আমি একদম সবে গৰমতে তলতে পৰি আছো ইমানে গৰম পৰিছিল আৰু আবেলি আমি আকৌ ওলাই আহিলো বিছনা চাৰিআলি ফালে গুটেকেটা অকমান ফুৰি আহোঁগৈ বুলি তাৰপিছত আহি বিছনা চাৰিআলি ট্ৰেন্সখন তাতে আমি সবে সোমাই মেলি পেলাই সবে কিবা কিবি এটা ললে আৰু তাতে মানে সবে কিবা কিবি পছন্দ কৰিলে তাৰপিছত আহি পালো এখন ইয়ামি কিচেন বুলি এখন ৰেষ্টুৰেণ্ট তাতে আছে বিছনা চাৰিআলি টাউনতে তাতে বহি পেলাই আমি কিবা কিবি অৰ্ডাৰ দিলোঁ আৰু তাৰ যোনটো ইণ্টেৰিয়ৰ আছিলে খুবেই ধুনীয়া আছিলে খুবেই ভাল লাগিলে তাতে গৈ পেলাই আৰু এয়া আমাৰ খানা আহি গ'ল শাহী পনীৰ বাটাৰ মছলা তন্দুৰী ৰুটি আৰু বাটাৰ নান তাৰ যোনটো খানা আছিলে খুবেই টেষ্টি আছিলে খাবলৈ আৰু ইয়াৰ প্ৰাইচটো ৰিজনেবল হয় আৰু এয়া মই টেষ্ট কৰিলোঁ শাহী পনীৰ আৰু তন্দুৰী ৰুটি ইমানেই টেষ্টি আছিলে আৰু মই পুৰা খোৱাত বিজি দেই একদম পুৰা বিজি হৈ গৈছোঁ খাবলৈ পালে আৰু মোক কিনো লাগে তাৰপিছত এয়া বাটাৰ নান আৰু পনীৰ বাটাৰ মছলাটো টেষ্ট কৰিলোঁ এইটোও খুব টেষ্টি আছিলে তাৰপিছত এয়া বিলিঙৰ টাইম বিলিং কৰি পেলাই আমি আকৌ আহিলোঁ জেঠাইহঁতৰ ঘৰ পালোহি আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত